গুড মৰ্ণিং এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভাল আছে। আজি মই মোৰ ডাঙৰ দাদাৰ জোৰোণ দিব যাব ওলাইছোঁ। ভাবিছিলোঁ মই নাযাওঁ বুলি, কিন্তু দাদাহঁতে নিলে, কৈছে যে অকলে থাকিব লাগিব, মই আমাৰ লগত জোৰোণত যাওঁ। তো যাব ওলালোঁ, মই বাছত যাব নোৱাৰোঁ যিহেতুকে দৰাৰ লগতে মোৰ গাড়ীতে লৈ গৈছে। এয়া আমাৰ দৰা দাদা, ডাঙৰ দাদা। যাই আছোঁ। মই ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ, গতিকে মই ইয়াৰ পৰা গাড়ীৰ পৰা আৰম্ভ কৰি দিছোঁ। চাওক আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু কোনোবা যদি মোৰ চেনেলত নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, একদম নাপাহৰিব। এয়া চাওক, এয়া কইনা ঘৰৰ ওচৰত মন্দিৰত সোমাই দৰাই সেৱা জনাব গৈছে। ভিডিঅ'টো মই ইমান খোজকাঢ়িব নোৱাৰোঁ যিহেতুকে ভিডিঅ' ভাইটিক কৰিব দিছিলোঁ। তো বলক চাওঁ, এয়া মন্দিৰ পালে। এয়া কইনা ওলাই আনিছে আৰু মই যিহেতুকে বহিব নোৱাৰোঁ, বহা বেছি কৰিব নোৱাৰোঁ, বহি আছোঁ, চকীতে বহি আছিলোঁ। মন্দিৰতে আনিব আৰু মই আমাৰ ইটোকো কৈছোঁ ধুনীয়াকৈ এয়া আৰু এয়া চাহ খাব দিছে। মই খাব নোৱাৰোঁ, এয়া এইখিনি আৰু শেষৰ আৰু মই বেছি ভিডিঅ' কৰা নহ'ল, ভাইটি কৰিব দিছোঁ, সি অকণমানেই কৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব। এয়া আমাৰ ইফালে মাহঁতে বহি আছে।